Hey everyone, এটা বাৰ্থডে স্পেচিয়েল ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এইখন হৈছে আমাৰ হোষ্টেল যিখন নতুনকৈ বনাইছে গেট আৰু এতিয়া আমি আহি আছোঁ যে কিচেন আমাৰ ওচৰতে আছে হোষ্টেলৰ তো তাত এটা সৰুকে পাৰ্টি দিছে আমি তাত খাবলৈ আহি আছোঁ পাৰ্টি গাল আগত গৈ ৰৈ আছে আমি মানে শুই আছিলোঁ নাইট ডিউটি কৰি আহি টোপনি সঁচাই বহুত ধৰি থাকে চ' চকুটো অলপ ফুলি আহিছে আৰু এইখন হৈছে আমাৰ ইনষ্টিটিউট আৰু এয়া হৈছে যে কিচেন পালোহি আৰু এয়া হৈছে বাৰ্থডে গাল আমাক স্বাগতম কৰিবলৈ ৰাস্তাত ৰৈ আছে বুলি ভাবিছিলোঁ বাট নহয় ফোনত বিজি আছে আচলতে মোৰ কাৰণে টোপনিটো সঁচাকৈ বহুত বেছি মেইন হয় কাৰণ মই নাইট ডিউটি যদি কৰোঁ ন তাতো যদি মই এঘণ্টা নুশুও মোৰ সঁচাই বহুত অশান্তি লাগি থাকে আৰু সেইকাৰণে মই টোপনিৰ পৰা উঠি আহিব বিচৰা নাছিলোঁ বাট আৰিফাই মোক বহুত কষ্টত উঠাই লৈ আহিছে চকুটোকো এতিয়াও পৰি ধৰি আছে আৰু ফাইনেলি আহি গ'ল আমাৰ খানা দিছে ফ্ৰাইড ৰাইচ তো আমি খাই লওঁ বুলি ক'লোঁ ঠিকেই বাট ৰুমৰ এগৰাকী অহা নাই মানে তাই ঘৰ গৈছে আৰু আহি আছে বাৰু ঘৰৰ পৰা চ' আমি 7গৰাকী আহিছোঁ আমি ৰুমত থাকোঁ 8গৰাকী কিন্তু খানা আগত লৈ ৰখি থাকিব পৰা নাই মিছ চিমলি দেৱী সেইকাৰণে ছাতি লৈ লৈছে ভাবিছে কাশ্মীৰ আহি থাকিব মই অলপমান খাই থাকোঁ চবেই যেতিয়া খাবলৈ ল'লে ময়ো ভাবিলোঁ ঠাণ্ডা হৈ যাব আৰু ময়ো এয়া খাবলৈ লৈছোঁ চ' আমি সকলোৱে খোৱা বোৱা আৰম্ভ কৰি দিলোঁ আৰু তাৰ 5 মিনিটৰ পিছত আমাৰ কাশ্মীৰী বাইদেউ আহি গ'ল পেট ফুল আৰু প্লেট খালী কৰি চবে বহি আছে কাৰণ আহি আছে বাৰ্থডে কেক আৰু মই যাওঁ বাহিৰলৈ কাৰণ আহি গৈছে কাকলি বাৰ কেক চ' কেকটো ল'লোঁ আৰু আহিলোঁ জিমলি বাহিৰত বহি আছে পূৰা ফূৰ্তি কেক খাবলৈ পাম বুলি আৰু এতিয়া আহক আমি কেক কাটোঁ কোনে দিলে মই নাম চাম হেৰি হৈ গ'ল যে হেপী বাৰ্থডে মৰমৰ মাটো ঘৰ ঘৰ ফিলিংছ আহিব তেতিয়া য়েছ ভাল লাগিছে ভিডিঅ' কলত আছে যে কোন কোন দেখাই দিওঁ আকৌ এয়া তোমালোকৰ ডাঙৰ পাতো ছেকেণ্ডত মই নেকি মই এনেকে যাব লাগিব এনেকে যাব লাগিব এনেকে ফটো উঠিব লাগিব গাইস প্ৰেয়াৰৰ টাইম হৈ যাব এতিয়া বৰ্তমান আমি প্ৰেয়াৰত যাম হেল্ল' গাইস এয়া অপাই যাবলৈ আনিমা দেউৰা যায় অপাই চাব বাৰ্থডে এটা সিধা সিধি আছিলে মোৰ পৰা বনাই দিলো কাশ্মীৰ খোলা এনে একো কাম এডাল নাজানে মস্ত ধুত এয়া কাম নাজানে চাদৰ লগাই দিলে মই একো কাম নাজানো বুলি কয় কিন্তু মোক এইটো লগাবলৈ দিছে দেখিছে গাইছ কেকটো কিন্তু মোৰ নামতহে আহিছিলে কাটিছে বেলেগে বাৰু ভুলবশত কিন্তু বাই মোক মৰমত দিছিলে চ' গাইছ এতিয়া আহি আছোঁ আমি হোষ্টেল জল্দি আহিছোঁ কাৰণ প্ৰেয়াৰ টাইম হৈ আহিছে আৰু এয়া আমি হোষ্টেল পালোঁ প্ৰেয়াৰ পৰা অহাৰ লগে লগে আমি সকলোৱে মিলি হাতে কমে লাগি গ'লোঁ আৰু মই ভগাই আছোঁ ভুজিয়া আৰু ইফালে অপৰাজিতাই ভগাই আছে চাহ তাৰপিছত কাশ্মীৰীয়ে ভগাই আছে ওটছ যিহেতুকে বাৰ্থডে উপলক্ষে আমাৰ লগৰখিনিক তাই চাহ খাবলৈ মাতিছে তো সেইটো কাৰণে আমি অলপ হাতে কামে লাগি দিছোঁ আৰু মই আপোনালোকক দেখাই আছোঁ আমাৰ লগৰখিনিক কোন কোননো আহিছে আৰু কিছুমানে খাবলৈ আহি মোবাইলত ব্যস্ত হৈ আছে ফৰ এক্সাম্পল এয়া ৰিণী পাটৰ মোবাইল মেইয়া মানুহবিলাক বস্তু থৈ মই একদম মোবাইলতে লাগি আছে
চবে যোৱাৰ পাছত আমি আমাৰ ৰুমত নিজে খাবলৈ লৈছোঁ আৰু চকু ডাঙৰ হৈ গৈছে এইফালেদি চাহ পৰি গ'ল ৰস পাইছে খাই বৈ হোৱাৰ পাছত আৰু পাম নেকি বুলি বেলেগৰ বাতি লৈ চকু মাৰি আছে চামুচ চেলেকি আৰু ইফালে দেখিবলৈ পোৱা গৈছে মিছ কাশ্মীৰী বৰাই বাতিটো চেলেকি হোৱাৰ পাছতো আঙুলিতে চেলেকিয়ে আছে আৰু ইফালে মই বিজি আছোঁ কোনে কি গিফ্ট দিছে সেয়া চাবলৈ কাৰণে চ' এয়া মই একদম পূৰা গিফ্ট আনবক্সিং কৰি আছোঁ একো গিফ্ট দিয়া নাই অলপ পিছত দিম মানে মোৰ গিফ্টটো পেইণ্ডিং হৈ আছে চ' এইটো আছিল আজি মোৰ মিনি ভ্লগ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম টাটা বাই বাই